So, আমি এইটোৱে কওঁ আমাৰ বিটিআৰ গভৰ্ণমেণ্ট আৰু অসম চৰকাৰৰ এইটোৱে দাবী যে বিটিআৰত সোনকালে টেট কোৱালিফাইড কেণ্ডিডেটবিলাকক নিযুক্তি দিব লাগে এনচিটি গাইডলাইনছ আৰু মেৰিট বেচিছত এইটো নিযুক্তি দিয়া প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে যেহেতু আমি বহুত দিন পৰাই আমি ইয়াতে বিটিআৰ চৰকাৰ বা অসম চৰকাৰক আমি দাবী জনাই আহিছিলোঁ কিন্তু আজিলৈকে কোনো এটা ভাল ৰেছপন্স দিয়া নাই আমি বিটিআৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকে বহুতবাৰ লগ ধৰিব চেষ্টা কৰিছিলোঁ কিন্তু তেখেতে আমাক এপইণ্টমেণ্ট নিদিলে আৰু আমি বহুতবাৰ এনেকুৱা প্ৰেছ মিট দি আহিছিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই মিডিয়াৰ সন্মুখত এইটো কথা কৈ থাকে যে খালি SIU এপ্ৰুভাল হোৱা নাই SIU এপ্ৰুভাল আহিলে আপোনালোকক নিযুক্তি দি দিম এদিন দুইদিনৰ ভিতৰতে দি দিম এইটো কথাটো কৈছিলে কিন্তু সেইদিনা 20 তাৰিখত যেতিয়া আমাৰ অসমৰ CM মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কোকৰাঝাৰৰ বাথৌ মন্দিৰটো ওপেনিং কৰিব আহিছিলে তেতিয়া CM ছাৰে কৈছে যে SIU এপ্ৰুভালটো চাকৰিৰ পিছতে হয় চাকৰিৰ আগত নহয় তেনেহলে প্ৰমোদ বড়ো ডাঙৰীয়া কেনেকৈ কৈ আছে যে SIU এপ্ৰুভাল হোৱা নাই সেইকাৰণে আমি এইটো দাবী জনাওঁ যে সোনকালে CM ছাৰে যোন কথাটো কৈছে সেই হিচাপত আমাৰ বিটিআৰ প্ৰাইমাৰী টেট কোৱালিফাইড কেণ্ডিডেটবিলাকক সোনকালে নিযুক্তি দিব লাগে আৰু NCT গাইডলাইনছটো ফ'ল' কৰি আৰু বহুত দিন পৰাই আমাৰ ইয়াতে বিটিআৰত প্ৰাইমাৰী লেভেলৰ এতিয়ালৈকে শিক্ষক নিযুক্তি দিয়া নাই LP আৰু ME স্কুলৰ কাৰণে যেহেতু আমাৰ অসম চৰকাৰ এক্সক্লুডিং বিটিআৰত 3-4 বাৰমান নিযুক্তি হৈ গৈছে ইতিমধ্যে কিন্তু আমাৰ বিটিআৰৰ আজিলৈকে নিযুক্তি দিয়া নাই বিটিআৰৰ আজিলৈকে বহুত সিংগল টিচাৰ জিৰ' টিচাৰৰ সমস্যা আছে কিন্তু এই সমস্যাটো আজিলৈকে বিটিআৰ গভৰ্ণমেণ্টে এইটো সমাধান কৰি দিয়া নাই আৰু যেহেতু আমাৰ 19,000তকৈ বেছি ইয়াতে টেট কোৱালিফাইড কেণ্ডিডেট আছে তেখেতসকলক মানে অন্ধকাৰত ৰাখি যে শিক্ষা বিভাগটো চলাই আছে সেইটো আমি বহুত দুখ পাইছোঁ আৰু এইটো আমাৰ দাবী যে যোৱা 2021ত এটা এডভাৰটাইজমেণ্ট ওলাইছিলে 427 আৰু সেই এডভাৰটাইজমেণ্টৰ সকলো টেট প্ৰাৰ্থীসকলক এপ্লাই কৰিবৰ কাৰণে NCT গাইডলাইনছটো ফ'ল' কৰি ইয়াতে এপ্লাই কৰিবৰ কাৰণে সুবিধা দিছিলে কিন্তু এই 427 পদটো হঠাৎকৈ এইটো এডভাৰটাইজমেণ্টটো কেঞ্চেল কৰি 427 পষ্টত এডভাৰটাইজমেণ্ট নোহোৱাকৈ ডাইৰেক্টলি এপইণ্টমেণ্ট কৰি দিছে এইটো আমি বহুত দুখ পাইছোঁ চ' ইয়াতে আমি RTI মাৰি এইটো ইতিমধ্যে আমি সকলো তথ্যবিলাক পাইছোঁ 427 পদত এডভাৰটাইজমেণ্ট নোহোৱাকৈ তেখেতসকলক এপইণ্টমেণ্ট দিছে এইটো একদম ইলিগেল হয় এইটো আমি কোনো প্ৰকাৰৰ এইটো আমি মানি নল'ম সেইকাৰণে আমি দাবী জনাওঁ আমাৰ বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰ সোনকালে NCT গাইডলাইনছটো ফ'ল' কৰি মেৰিট বেচিছত সোনকালে টেট কোৱালিফাইড কেণ্ডিডেটবিলাকক নিযুক্তি দিব লাগে আৰু যোনটো আমাৰ 20 তাৰিখত আমাৰ অসমৰ CM ডাঙৰীয়াই কৈছে যে 1200 পদৰ সোনকালে এদিন দুইদিনৰ ভিতৰতে এডভাৰটাইজমেণ্ট ওলাব কিন্তু অনলি 1200 পদ নহয় ইয়াতে 667 পদৰ কাৰণেও এটা SIUৰ কাৰণে পঠোৱা হৈছে প্ৰপ'জাল সেই একেলগে 667 আৰু 1216 দুটা যোনটো প্ৰপ'জাল গৈছে সেইটো একেলগে এটা এডভাৰটাইজমেণ্টতে এইটো ইনক্লুড কৰি এডভাৰটাইজমেণ্টটো প্ৰকাশ কৰিব লাগে আৰু বিটিআৰৰ যোনটো সিংগল টিচাৰ জিৰ' টিচাৰৰ সমস্যা এই সমস্যাটো সমাধান কৰিব লাগে থেংক ইউ